অনলাইন দিয়াৰ এক্সাম সেই তহঁতি পৰীক্ষা দে পাছ ফেল কৰিলে ভিডিওটি ৰাখিবা হা এই জগন্নাথ মন্দিৰলৈ চৰকাৰে 1 কোটি টকা সহায় আগবঢ়াব। এটা সুন্দৰ আটক ধুনীয়া জগন্নাথ মন্দিৰ য'ত নেকি আমি বিয়া পাতিব পাৰোঁ, য'ত নেকি আমি ভগৱানক প্ৰাৰ্থনা কৰিব পাৰোঁ আৰু দেশলৈ লৈ গৈ ইয়াৰ পৰা যাতে দুটা স্কিল চেণ্টাৰলৈকেও আমি ৰূপান্তৰ কৰিব পাৰোঁ তেনেকুৱা সুন্দৰ আঁচনি এখন আৰু সেই উদ্দেশ্যে আজি এই জগন্নাথ মহাপ্ৰভুৰ প্ৰাংগণত থিয় হৈ আমি বৰচলা সমষ্টিৰ উন্নয়নৰ এটা নতুন দিগন্ত আমি ৰচনা কৰিব খুজিছোঁ।